আজি বিশেষকৈ বাসুদেৱ চেৰপাং সমষ্টিৰ অন্তৰ্গত হাবিগাঁও ভিচিটিৰ অন্তৰ্গত আমাৰ মহলীপাৰা গাঁৱৰ বহু ৰাইজ আগতে PPFৰ কৰ্মী আছিল, সমৰ্থক আছিল। তেওঁলোকে PPF ত্যাগ কৰি ইউপিএফলৈ যোগদান কৰিছে। আমি সুখী হৈছোঁ আৰু তেওঁলোকক আমি আদৰণি জনাইছোঁ। বিশেষকৈ তেওঁলোকে বহু বছৰ PPFৰ লগত থাকি PPFৰ কাম কৰা স্বত্তেও ৰাজ্যৰ সুবিধাৰ কাৰণে একো কৰি দিব পৰা নাই। সেইকাৰণে মনত অলপ খেদ তেওঁলোকৰ আছিল। আৰু দেখিছে যে 4টা বছৰ ইউপিএফৰ নেতৃত্বত যি চৰকাৰ, এই চৰকাৰে যথেষ্ট ৰাইজৰ কাৰণে কৰিছে। আৰু সেইকাৰণে যিসকল চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈছে, সেই ৰাইজক সহায় কৰিবৰ উদ্দেশ্যৰে তেওঁলোকে ইউপিএফলৈ যোগদান কৰি ইউপিএফৰ জৰিয়তে এই অঞ্চলৰ যিখিনি সমস্যা আছে সেই সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ কৰিম বুলি আগবাঢ়ি আছে আৰু আমি আদৰণি জনাইছোঁ। আমাৰ দলৰ প্ৰতিটো সমষ্টিত 3টা স্তৰৰ এটা কমিটি থাকে। এটা হ'ল আমাৰ ব্লক কমিটি, তাৰপিছত এটা প্ৰাইমেৰী কমিটি, লগতে প্ৰাইমেৰী কমিটিৰ আণ্ডাৰত আকৌ বুথ কমিটি। আৰু বিশেষকৈ ব্লক কমিটিৰ আমাৰ 3টা কিবা থাকে, চেল, পেৰেণ্টছ বডি, যুৱ শাখা আৰু মহিলা শাখা। আৰু বিশেষকৈ যুৱ শাখা আৰু মহিলা শাখাৰ যথেষ্ট এক্টিভভাৱে কাম কৰি আছে আৰু তেওঁলোকক আহ্বান জনাইছোঁ। তেওঁলোকে নিজৰ এটা অঞ্চলৰ যিখিনি মহিলা তেওঁলোকৰ মাজত সংগঠিত কৰি আমাৰ পাৰ্টি মজবুত কৰাৰ ক্ষেত্ৰত যাতে কাম কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ যুৱসকলকো তেনেকৈ আহ্বান জনাইছোঁ, কাৰণ তেওঁলোকৰ বিভিন্ন কাৰ্যত পাৰ্টিৰ মূল কমিটিয়ে ব্যৱহাৰ কৰে। আৰু যিহেতু যুৱসকল সকলো দিশতে খুব দ্ৰুতগতিত কাম কৰিব পৰা শক্তি থাকে, আৰু সেইকাৰণে তেওঁলোকক বিভিন্ন সময়ত নিৰ্বাচনৰ সময়তো অন্যান্য কামতে তেওঁলোকে ব্যৱহাৰ কৰে। আমি তেওঁলোকৰ যথেষ্ট পাৰ্টিৰ সহায় পাওঁ আৰু সেইকাৰণে তেওঁলোকক আহ্বান জনাইছোঁ যাতে তেওঁলোকে ঠিকমতে কাম কৰি এই অঞ্চলৰ যিখিনি সমস্যা আছে সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণৰ মাজত এটা যোগদান হিচাপে কাম কৰে। সেইখিনি মই আহ্বান জনাইছোঁ। আজি এনেই লিখিত কিবা হিচাপে 40গৰাকী, কিন্তু তাতকৈ বেছি যোগদান কৰা হৈছে। সম্ভৱ 60গৰাকী আজি ইউপিএফলত যোগদান কৰিছে।